নমস্কাৰ, মোৰ চেনেল নিৰ্ভৰ মাজুল পুনৰ স্বাগতম জনাইছোঁ। ভাত পানী হৈ শিঙি মাছে কচুৱে মচুৰ দালিয়ে বনাইছোঁ দেই। মানে এওঁ মানে ব্লাডটো কমি গৈছে, সেইকাৰণে মানে ডাক্তৰে কৈছে যে শিঙি মাছৰ জোল খুৱাব, বিটৰ ৰস খুৱাব আৰু কি যে খুৱাবলৈ কৈছে। ভিটামিনটো বাৰু আছে, তাৰপিছত মই তথাপি মানে সেইবিলাক কৰি মেলি খুৱাই থাকোঁ বাৰু। তাৰপিছত তথাপিও দুৰ্বল জানেনে। কালি ৰাতিপুৱা মানে আকৌ কি হ'ল, ৰাতিপুৱা শুই উঠিছোঁ, তেওঁ মানে কেঁকাই আছে, সেয়া মোৰ কিবা এটা গাটো বেয়া লাগিছে, সেয়া মোৰ গাটো বেয়া লাগিছে, এনেকৈ কৈ আছে। তাৰপিছত মোৰ মনটো বহুত বেয়া লাগিলে, আৰু চিন্তা কিছুমান বহুত থাকে নহয় মানুহৰ মনত, জানে নাই। মই মগজত যেতিয়া নানা ৰকম চিন্তাই ক্ৰিয়া কৰি থাকিব, তেতিয়া মানে কি হয়, চব কথাই ভুল হৈ যায়। কালি মই কি হ'ল, শুই উঠিছোঁ, উঠি পেলাই মই চশমাযোৰ বিচাৰি ফুৰিছোঁ। চশমাযোৰ মই আকৌ কি কৰোঁ, গাৰুৰ পিছফালে থৈ দিওঁ। গাৰু শিতানত মানে এইফালে এডোখৰ বক্স এটা আছে, বক্সতে থৈ দিওঁ, আৰু ৰাতি যাতে দৰকাৰ হ'লে ঘপকৈ মই মানে পিন্ধিব পাৰোঁ। চশমাযোৰ নহ'লে মই মানে কিছুমান বস্তু দেখা নাপাওঁ, দেখা পাওঁ মানে অস্পষ্ট হয়। সেইকাৰণে মই মানে চশমাযোৰ ধুনীয়াকৈ সেইখিনিতে থৈ দিওঁ। তাৰপৰা ৰাতিপুৱা শুই উঠি আৰু মই কি কৰিছোঁ, নাই এতিয়া মুখখন ধুলোঁ, ধুই পেলাই চশমাযোৰ পিন্ধিবৰ কাৰণে বিচাৰি ফুৰিছোঁ নাই পোৱা। মানে ইমান দেৰি লাগিছে যে বিচাৰি পোৱাই নাই। তাৰপিছত লাষ্টত মানে কি হ'ল, টৰ্চ মাৰিও চাইছোঁ ক'ত আছে কি নাই। এবাৰ মনতে ভাবিছোঁ, মই বোলো চশমা পিন্ধা নাই, কিন্তু আজি মই ভালকৈ দেখিছোঁ, কি হ'ল বোলো, ভালকৈ দেখিছোঁ যে কেলৈ, তেনেকৈ ভাবি আছোঁ দেই। তাৰপিছত আৰু কি হ'ল, একোপৰত মানে আঙুলিটো চকুত লাগি গ'ল নহয়, এনেকৈ লাগি যোৱাৰ লগে লগে চশমাযোৰ হাতত লাগি গ'ল। লৈ গৈ পেলাই মোৰ নিজকে মানে চৰিয়াবলৈ মন গৈছে। ধেত তেৰিকা, মই নিজেই বোলো পিন্ধিলোঁ, পিন্ধি পেলাই পাহৰি গ'লোঁ। মানুহৰ যেতিয়া মনত কিছুমান চিন্তা থাকে, কিছুমান দুখ থাকে, কিছুমান বেজাৰ থাকে, কিছুমান কথা পাহৰি যোৱা যায়, জানেনে। আপোনালোকৰ হয়নে তেনেকুৱা? মই ৰাতিপুৱা শুই উঠি কি কৰিম, কি নাই, ভাত পানী কেনেকৈ বনাম, চাহ কেনেকৈ বনাম, মানুহটোক কেনেকৈ শুশ্ৰূষা কৰিম, আৰু নানা ৰকমৰ চিন্তা থাকে। সেই চিন্তাবিলাক মানে কেনেকৈ অতিবাহিত কৰিম, দিনটো মানে ভাল হ'বলৈ চেষ্টা কৰোঁ। সেইকাৰণে যেনে তেনে কষ্ট কৰি হ'লেও উঠি আহোঁ, চাহ তাহ খুৱাওঁ, তেওঁক দৰৱ পাতি খুৱাওঁ, খুৱাই পেলাই মই নিজৰ কামবিলাক কৰি যাওঁ। এনেকৈ দিনবিলাক গৈ আছে, দিনবিলাক অতিবাহিত কৰি আছোঁ। কিন্তু কেতিয়াবা বহুত বেয়া লাগে। মই কি ক'ম আপোনালোকক, ক'বলৈ মোৰ ভাষা নাই মানে। আজি ৰাতিপুৱা আকৌ কি হ'ল, ৰাতিপুৱা শুই উঠি মই মানে কি কৰিছোঁ, আসন কৰি থাকোঁতে মানে ভগৱান কৃষ্ণৰ মানে ভজন এটা শুনি মই প্ৰায়ে মানে আসন কৰোঁ। তাৰপিছতে মোৰ হঠাৎ মানে কি হৈ গ'ল, চকু পানীবোৰ সৰহকৈ ওলাইছে। ভজনটোৱে মোক মানে অন্তৰখন একদম মানে কিবা কৰি পেলালে। তাৰপিছতে মই ভাবিলোঁ, যে ভগৱানৰ নাম শুনি মই আজি মই ভগৱানক কৈছোঁ যে ভগৱান তুমি সন্তুষ্ট হোৱা, মোক শান্তিত থাকিব দিয়া বুলি মই ভগৱানক প্ৰাৰ্থনা কৰিলোঁ। আৰু এওঁ আহি পেলাই কৈছে, মোৰ গাটো বহুত বেয়া লাগিছে। তেতিয়া মই তেওঁক ভগৱানৰ নাম লৈ মাথাত মোৰ মানে এনেকৈ হাতখন ফুৰাই দিছোঁ, ভাল হ'ব, তুমি চিন্তা নকৰা দেই বুলি কৈ মই মানে পাকঘৰলৈ গুচি আহিলোঁ। এয়াই মোৰ দৈনন্দিন জীৱনৰ কাহিনী আপোনালোকৰ আগত ক'লোঁ, আৰু এনেকৈ মই মাজে মাজে কৈ থাকিম। আৰু আপোনালোকে শুনিলে ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰিব। আৰু মোৰ দুখৰ কথা কৈতো আপোনালোকক লাভ নাই, তথাপি কৈছোঁ আৰু মনৰ সান্তনাৰ কাৰণে। বাই, ধন্যবাদ, শুভ দুপৰীয়া।